নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব লগতে ফেচবুকত যদি চাই আছে আমাৰ পেজটো ফলো কৰিব এতিয়া আহক আজি খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব কেবিনেটৰ 9টা ডাঙৰ ঘোষণা হিমন্ত বিশ্ব কেবিনেটৰ 9টা ডাঙৰ ঘোষণা সৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত সম্পন্ন কৰিব নিযুক্তি প্ৰক্ৰিয়া মহানগৰীৰ প্ৰতিগৰাকী মহানাগৰিকলৈ ডাঙৰ খবৰ 5 জনতকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ডাঙৰ খবৰ G+2 অট্টালিকা থকা গৰাকীয়ে লগাব লাগিব চিচিটিভি কেমেৰা 5 জনতকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানেও লগাব লাগিব চিচিটিভি কেমেৰা কমেও এমাহৰ চিচিটিভিৰ ফুটেজ বেকআপ কৰি ৰাখিব লাগিব গৰাকীয়ে প্ৰয়োজনত প্ৰশাসনে সংগ্ৰহ কৰিব চিচিটিভি ফুটেজ ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদে প্ৰদান কৰা 3 বছৰীয়া অভিযান্ত্ৰিক ডিপ্ল'মাক উচ্চতৰ মাধ্যমিক অথবা দ্বাদশ শ্ৰেণীৰ সমতুল্য হিচাপে স্বীকৃতি প্ৰদান আজি কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 10 মেৰ ভিতৰত প্ৰায় সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত সম্পন্ন কৰিব নিযুক্তি প্ৰক্ৰিয়া দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ কালপুৰুষ পঞ্জিকাত হিমন্ত বিশ্বৰ ভৱিষ্যতবাণী বিশ্ব চৰকাৰক লৈ কেইবাটাও ভৱিষ্যতবাণী কালপুৰুষ পঞ্জিকাত লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ কৰিলে কেইবাটাও ভৱিষ্যতবাণী সফলতাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিব বুলি ক'লে কালপুৰুষ পঞ্জিকাই বিৰোধী নেতাসমূহক নিজৰ আয়ত্তলৈ আনিবলৈ সমৰ্থ হ'ব বুলি ক'লে কালপুৰুষ পঞ্জিকাই ভূমিপুত্ৰৰ মাটিবাৰী সম্পৰ্কীয় কাম-কাজ সফলতাৰে আগবঢ়াই নিব বুলিও ভৱিষ্যতবাণী 7 জুলাই 2023 লৈ হিমন্ত চৰকাৰৰ কেতুৰ অন্তৰত বুধৰ দশা চলিব ইয়াৰ ফলত ৰাজ সন্মান সম্পদ বৃদ্ধি আৰু জনসাধাৰণৰ মহাসুখ হ'ব বুলি কৈছে কালপুৰুষে 7 জুলাই 2023 পৰা 7 ডিচেম্বৰ 2026 লৈ হিমন্ত বিশ্ব শুক্ৰৰ অন্তৰত শুক্ৰ দশা চলিব ইয়াৰ ফলত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল দেখুৱাব হিমন্ত বিশ্বই লোকসভা নিৰ্বাচনত অসমত সংখ্যাগৰিষ্ঠতাৰে বিজয় হ'ব বুলিও কালপুৰুষৰ ভৱিষ্যতবাণী দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ 10 মেৰ ভিতৰত 1 লাখ নিযুক্তি 1 লাখ নিযুক্তিৰ দিশে হিমন্ত চৰকাৰ মে মাহৰ 10 তাৰিখৰ ভিতৰত নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিছে চৰকাৰে এই পৰ্যন্ত 41,920 গৰাকী প্ৰাৰ্থীক দিয়া হৈছে নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় 26,000 নিযুক্তি সম্পন্ন বন আৰক্ষী স্বাস্থ্য বিভাগতো নিযুক্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে 1 লাখ নিযুক্তিৰ দিশে হিমন্ত চৰকাৰ দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ নিশংস পুনৰ পত্নীয়ে ডিঙি ৰেপি হত্যা কৰিলে শ্ৰমিক কলাইগাঁও কাণ্ডৰ পিছত এইবাৰ শিলচৰত নিশংস হত্যাকাণ্ড পত্নীয়ে নিশা ডিঙি ৰেপি হত্যা কৰিলে শ্ৰমিক কাচিৰে ৰেপি হত্যা কৰে শ্ৰমিক শিলচৰ মেহেৰপুৰ কাবিউৰাত এই নিশংস হত্যাকাণ্ড ফাৰ্মিন উদ্দিন নামৰ লোকজনক কাচিৰে ৰেপি হত্যা কৰে পত্নীয়ে হত্যাকাণ্ড সংঘটিত কৰিয়ে ৰাখিখৰি আৰক্ষী চকীত আত্মসমৰ্পণ হত্যাকাৰী পত্নীৰ হত্যাকাৰী মাপ্তি বেগম 2 সন্তানৰ মাতৃ পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবে এই নিশংস হত্যাকাণ্ডৰ সন্দেহ দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড শিলাবৃষ্টি ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি ডিব্ৰুগড়ত প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা মঙলদৈ দলগাঁও শিৱসাগৰ ভিন্ন অঞ্চলত প্ৰচণ্ড শিলাবৃষ্টি
ডিব্ৰুগড় বুকুল লাহোৱাল মোহনবাৰী মদাৰঘাট খনিকৰ অঞ্চলত শিলাবৃষ্টি মৰাণ চাবুৱাটো প্ৰচণ্ড শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত কৃষকৰ ৰবি শস্যৰ খেতি অনিষ্ট দলগাঁৱতো প্ৰচণ্ড শিলাবৃষ্টিত ঘৰৰ আচবাবৰ ক্ষতিসাধন দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথ প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ শত্ৰু এই দাবী সাংসদ আজমলৰ ৰাজ্যত চলি থকা বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভক লৈ বুধবাৰে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰিছে এই ধৰণৰ সিদ্ধান্ত লোৱা পূৰ্বে চৰকাৰে ৰাইজক সতৰ্ক কৰি সজাগতাৰ সৃষ্টি কৰিব লাগিছিল বুলি মন্তব্য কৰে আজমলে প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ বাবে মুছলমানৰ ভোট বিচাৰে কিন্তু যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাই মুছলমান বিৰোধী অভিযান বা কাম কৰে বুলি আক্ষেপ কৰে তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকৃত শত্ৰু বুলি অভিহিত কৰে আনহাতে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হলে দেশৰ সকলো বিৰোধী একত্ৰিত হ'ব লাগিব বুলিও মন্তব্য কৰে সাংসদ আজমলে দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ঘাতক বন্দনা কলিতাক 6 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক 6 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে বন্দনা কলিতাক ইফালে সোমবাৰে আদালতে 7 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আন দুজন অভিযুক্ত অৰূপ ডেকা আৰু ধন্তি ডেকাক সম্প্ৰতি নুনমাটি আৰক্ষী থানাৰ জিম্মাত আছে দুয়োজন অভিযুক্ত 26 জুলাইত খাহু শংকৰী ডেক হত্যা কৰাৰ পিছত 17 আগষ্টত প্ৰেমিক ধন্তিৰ সহযোগত বন্দনাই হত্যা কৰিছিল স্বামী অৰূপ জ্যোতিক ইয়াৰ পিছতে দুয়োৰে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ৰ ডাউকিৰ হাৱৈত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত তিনিজনক লগত লৈ চলোৱা অভিযানত উদ্ধাৰ হৈছে হাৱৈত পেলাই দিয়া মাতৃপুত্ৰৰ মৃতদেহৰ অংগ দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে 13,000 টকাৰ ঘোষ লৈ গ্ৰেপ্তাৰ লাটমণ্ডল আবু তালেম মিয়া আকৌ ঘোষ লৈ জালত পৰিল আন এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী এইবাৰ দক্ষিণ শালমৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ঘোষ লোৱাৰ সময়ত হাতে লোটে গ্ৰেপ্তাৰ লাটমণ্ডল আবু তালেম মিয়া ভূমিৰ তথ্য সংক্ৰান্তত 13,000 টকা ঘোষ লোৱাৰ সময়তে গ্ৰেপ্তাৰ লাটমণ্ডল আবু তালেম দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ৰাজ্য চৰকাৰৰ ব্যাগুম আয়োজন লক্ষ্য গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ এই লক্ষ্য পূৰণৰ বাবে বৰ্তমান পূৰ্ণদম্য প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে এই লক্ষ্য পূৰণৰ বাবে বৰ্তমান পূৰ্ণদম্য প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে আনকি ইয়াৰ বাবে 3গৰাকীকৈ কেবিনেট মন্ত্ৰীক সকলো দিশ চোৱা চিতাৰ বাবে দায়িত্ব দিয়া হৈছে খৰচৰ ক্ষেত্ৰত কোনো কৃপণালি কৰা নাই চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ ৰাজ্য চলালেও কিন্তু লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত ব্যয় কৰিবলৈ অলপো সংকোচ নাই চৰকাৰৰ প্ৰকৃত উন্নয়নৰ বিপৰীতে দেখুৱাৰ নামত ৰাজ্য চৰকাৰে ৰাজকোষৰ ধন খৰচ কৰাত অলপো থমকি ৰোৱা নাই এইবাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত 11,000 বিহুৱতীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ব বিহু নৃত্যৰ অনুষ্ঠান ৰাজ্য চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহয় আজমলক প্ৰত্যাহ্বান ভূপেন বৰাৰ সাংসদ বদৰুদ্দিন আজমলে অনা বিস্ফোৰক অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বুধবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে চৰম হতাশাত ভুগি উন্মদাৰৰ দৰে হৈ পৰিছে এই ক্ষেত্ৰত তেওঁ আজমলক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয় যে আজমলে যদি তেওঁ AIUDF নাইবা বিজেপিৰ পৰা 100 টকা লোৱা বুলিও প্ৰমাণ কৰিব পাৰে
তেন্তে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদকে ধৰি ৰাজহুৱা জীৱন সকলো ত্যাগ কৰিব। উল্লেখ্য যে মঙলবাৰে সাংসদ বদৰুদ্দিন আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰি কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল। আনহাতে মিত্ৰতাৰ প্ৰসংগত আজমলে লগতে কৈছিল যে দিল্লী পৰ্যায়ত হ'ব বিজেপি বিৰোধী দলবোৰৰ মিত্ৰতাৰ বৈঠকত নীতিশ কুমাৰ, সলমান খুৰছিদ আদি নেতাবোৰ মিত্ৰতা বিচাৰিছে। সেই কেন্দ্ৰত মিত্ৰতা হ'লে অসমতো মিত্ৰতা হ'ব লাগিব। কিন্তু অসমত মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা বিৰোধ অমূলক বুলি সদৰি কৰিছিল সাংসদ আজমলে। দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। মোদী শ্বাহেও ৰখাব নোৱাৰে। 2024ত কংগ্ৰেছৰ নেতৃত্বত হ'ব চৰকাৰ। কোনে ক'লে? গণতান্ত্ৰিক মনোভাৱাপন্ন ব্যক্তিয়ে এনেকৈ নকয়। মনত ৰাখিব লাগিব যে আপুনি স্বৈৰাচাৰী ৰাষ্ট্ৰত নহয়, এখন গণতান্ত্ৰিক দেশত আছে। আপুনি কোনো একনায়কত্ববাদী নহয়। আপোনাক জনসাধাৰণে নিৰ্বাচিত কৰে আৰু মানুহে আপোনাক এটা শিক্ষা দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এইদৰে কয় কংগ্ৰেছ সভাপতিগৰাকীয়ে। মল্লিকাৰ্জুন খাৰ্গে আৰু কয়, আমি প্ৰতিটো দলক ফোন কৰিছোঁ, আমি কথা পাতিছোঁ, আলোচনা কৰি আছোঁ। এইবাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপায়। 100 গৰাকী মোদী শ্বাহ আহিলেও আন দলৰ সৈতে আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম।